ভিডিঅ'টো আৰম্ভণিতে আকৌ সেই টিকলিজনীয়ে দেখিছেনে নাই বৰ্তাকৰ টৰ্চটো লৈ পেলাই তাই আকৌ নাচি আছে। পিঠা অকণমান দিলোঁ একদম মই বোলো বুঢ়ী কোনজনী বুলি পেলাই কৈছে এইজনী বুলি পেলাই কৈছে। তাৰপিছত আকৌ ৰাতি আছিলে দেই ৰাতি বাচন বৰ্তনকেইটা বোলো ৰাতি মানে ভাত পানীকেইটা খাই কৰি লৈ ধুনীয়াকৈ ৰাতি বোলো বাচনকেইটা ধুই কৰি থৈ দিম। তাৰপাছতে আকৌ মানে নহ'লে ৰাতিপুৱা মানে বহুতখিনি দেৰি হৈ যায় নহয় জানো, ৰাতিপুৱা কিমানখিনি কাম থাকে, সেইটো কাৰণে তাৰমানে ৰাতিয়ে বাচনটো আৰু ধুনীয়াকৈ ধুই পেলাই থৈ দিওঁ। তাৰপিছত আকৌ ৰাতিপুৱা হ'ল, ৰাতিপুৱা আকৌ ছাগলীজনী উলিয়াই পেলাই বোলো ছাগলীজনী উলিয়াই পোনপ্ৰথমে গৰুজনী উলিয়ালোঁ, গৰুজনী উলিয়াই কৰি লৈ বোলো ছাগলীজনী উলিয়াই লওঁ আৰু উলিয়াই কেনে এইখিনি এতিয়া গোবৰখিনি পেলাই কৰি লওঁ। আৰু যিহেতু ৰাতিপুৱা কামখিনিতো কৰিবই লাগিব নহয় জানো, সেইটো কাৰণে পটাপট গোবৰখিনি পেলাই কৰি ল'লোঁ। আৰু গোবৰ এনেকৈ বুলি চোতাল মুচিব লাগিব নহয় জানো, গোবৰখিনি বোলো গোটাই পেলাই থৈ যাওঁ বুলি পেলাই আকৌ পটাপট গোবৰখিনি তেনেকৈ ভৰালোঁ। ভৰাই কৰি লৈ আকৌ বোলো গোহালি ঘৰটো একেহাতে গোহালি ঘৰটো সাৰি কৰি যাওঁ বুলি পেলাই আকৌ গোহালি ঘৰটো সাৰিবলৈ ল'লোঁ। আৰু গোহালি ঘৰটো সাৰিয়ে পোনপ্ৰথমে আকৌ চোতাল পিছ চাইডটো সাৰিলোঁহে, পিছ চাইডটো সাৰি কৰি লৈ বোলো একেহাতে আকৌ চোতালখনো সাৰি লৈ যাওঁ, মানে আগ চাইডৰ পৰা পিছ চাইডৰ পৰা একেবাৰে আগ চাইডলৈকে সাৰিব লাগিব নহয় জানো, সেইটো কাৰণে বোলো মানে ওচৰত মানে গছ চছবিলাক যে আছে সেইটো কাৰণে। আৰু তাৰপৰা আকৌ চোতাল সাৰি কৰি আহিলোঁ। আহি বোলো চৌকাটো দেখিছেনে সেইদিনাখন মুচিছিলোঁহে, আকৌ মানে হেৰি হ'লে ফাটা নিচিনা হ'লে অলপ আকৌ বোলো অকণ মুচি দিওঁ, মানে ৰেগুলাৰ মুচি থাকিব লাগে আৰু মাটিৰ চৌকা নহয় জানো, আৰু নুমুচিলেও দেখিবলৈ কাৰণে বেয়া লাগে, সেইটো কাৰণে ৰেগুলাৰ মুচি দিওঁ মই। তাৰপাছতে আকৌ চোতাল গা পা ধুই কৰি আহি আকৌ পানী অকণ বোলো ছটিয়াই কৰি লওঁ, পানী অকণ ছটিয়াই কৰি ল'লে ভাল লাগে আৰু নহয় জানো, সেইটো কাৰণে সেই বুলি আকৌ পানী অকণ ছটিয়াই কৰি লৈ আকৌ এতিয়া আকৌ বোলো ধূপ এডাল লগাই কৰি লওঁগৈ ধুনীয়াকৈ, সেই বুলি আকৌ আহিলোঁ ধুনীয়াকৈ ধূপ এডাল এতিয়া লগাই ল'লোঁ। আৰু দিনটোৰ কাৰণে ধূপ এডাল লগাই ল'লে আৰু ভাল লাগে নহয় জানো, যিহেতু সকলোখিনি ভগৱানৰে নহয় জানো, সেইটো কাৰণে তাৰমানে আৰু ধূপ এডাল লগাই কৰি ল'লে ভাল লাগে। আৰু তাৰপিছতে আকৌ আনহাতে ভাত বহাই দিছোঁ, আৰু আনহাতে এইপিনে ভাজি কাটি লৈছোঁ, ফ্ৰেঞ্চবিন আলু এনেকৈ গাজৰ এটা দি লৈ পেলাই ৰাতিপুৱা সাঁজটো আজি এনেকৈয়ে দিওঁ বুলি পেলাই, ইহঁতৰো স্কুল আছে পটাপট তাৰমানে ভাতকেইটা বনোৱাত লাগিছোঁ। আৰু তাৰপাছত আকৌ সিহঁতক ভাতকেইটা বনাই কৰি লৈ আকৌ ভাজিকণ যেনিবা মানুহজনে কাটি কৰি থৈ দিছিলে, চব্জিকণ সোনকালে হ'ল আৰু সেইটো কাৰণে। তাৰপিছত আকৌ ইহঁতক বোলো মানিমুনি ৰস অকণ উলিয়াই দিওঁ, সেই বুলি আকৌ মানিমুনি ৰস অকণ উলিয়াই পেলাই দুইটাকে দুকাপ দিলোঁ। আজি আকৌ অকণ সৰহকৈ হৈছে, মানে একাপ নহ'লে আৰু তথাপিও মানে হৈছে। আৰু তাৰপৰা আকৌ ভাত নাখাওঁতেই সিহঁত দুইটাকে দুকাপ দি দিলোঁগৈ, দুইটাই বোলো খাই কৰি লওক তাৰপাছত আকৌ ভাত খাবলৈ দিম আৰু দুইটাকে দুকাপ ধুনীয়াকৈ দি ল'লোঁগৈ। আৰু দিয়াৰ পিছতে আৰু তিনিওটাকে ভাত বাঢ়ি কৰি দিলোঁ ৰাতিপুৱা সাঁজটো, আৰু সিহঁতক খুৱাই কৰি লৈ তাৰপাছতহে মই মানে খাবলৈ লৈছোঁ। মই আকৌ এল'ভেৰা জুচ অকণ বনাই ল'লোঁ, এল'ভেৰা অকণ খুন্দি পেলাই তাৰপিছতে মিক্সিত মাৰি লৈছোঁ, মাৰি পেলাই এনেকৈ গুড়া কৰি পেলাই অকণ ক'লা নিমখ দি অকণ নেমু অকণ চিপি দিওঁ, তাৰপিছত দিয়াৰ পিছতে খালোঁ। খোৱাৰ পিছতে তাৰপিছতে বাচন বৰ্তন ধুই কৰি লৈ আহি আকৌ এতিয়া চাহ একাপ খাই কৰি লওঁ আৰু বুলি পেলাই আকৌ চেনি নিদিয়াকৈ চাহ বনাই লৈছোঁ। মই বোলো মাইকো অকণ দিওঁগৈ, আকৌ ময়ো অকণ খাওঁগৈ বুলি পেলাই। কালি আকৌ কলপিঠা বনাইছিলোঁ যে, সেয়া আকৌ কলপিঠা দুটা আছিলে দেই ৰাতিপুৱাৰ কাৰণে, সেইটো কাৰণে আকৌ সেই দুটাকে লৈ ল'লোঁ চাহৰ লগত খাবলৈ বুলি পেলাই। ৰাতিপুৱা ইহঁতে খালে, আৰু বৰ তোলা মানে অকণমান বাকী আছিল, সেইকণ বোলে মায়ে তুলি থৈ দিম বুলি পেলাই মায়ে আকৌ তুলি আছিলে। তাৰপৰা আকৌ ছাগলীজনী আনিলোঁগৈ, ৰ'দটো বেছিকৈ কাৰাকৈ উঠিছে, সেইটো কাৰণে আকৌ ছাগলীজনীক লৈ আহিলোঁগৈ। আৰু তাই আজি আকৌ কলটো খাবলৈ বিচৰা নাই, তাৰপিছতে আকৌ হাতত থকাকেইটাহে খাবলৈ আহিছে। ৰ'দটো বেছি কাৰণে আকৌ তাইক লৈ আহিলোঁগৈ, আহি পেলাই বোলো কল এটা খুৱাই পেলাই দিওঁ, সেই বুলি পেলাই আকৌ কল কেইটামান আছিলে তাইকে খুৱাই দিওঁ বুলি পেলাই আকৌ তাইক ধুনীয়াকৈ বখলীয়াই কৰি দিছোঁ। এতিয়া মানে হাতত থকাকেইটাহে খাবলৈ আহিছে তাই আকৌ। তাৰপৰা আকৌ ভাত বনাব হ'লেই নহয় জানো, সেইটো কাৰণে আকৌ ভাত বনালোঁ। সেয়া দাইলতে জাতিলাও আলু ৰঙালাও এনেকৈ দি দিছোঁ, আলু এটাও দি দিছোঁ। তাৰপিছতে মই আকৌ জাতিলাও বাকলিখিনি যে জাতিলাও আকৌ ভাজি দিলে মানে খাবলৈ টান পায় সিহঁতে, সেইটো কাৰণে আকৌ বাকলিটো কিন্তু এনেকৈ ভাজি দিলে খাই তেতিয়া ভাল পায়। আৰু আকৌ বাকলিটো এনেকৈ, সেইটো কাৰণে গাজৰ এটাও দিছোঁ, দি পেলাই এনেকৈ ভাজি দিছোঁ। তাৰপিছতে আকৌ হাঁহ কুকুৰা কেইটা আকৌ চাউল কেইটামান ছটিয়াই দিলোঁগৈ খাবলৈ কাৰণে। আৰু কুকুৰা আৰু এজনী আনিছোঁ যেনিবা দেই, মই আকৌ কাপোৰ চিলোৱা পইচাই লৈ আহিছিলোঁ, সেয়া হেৰি কৰিব, সেইজনী আকৌ উমনিত বহিছে এতিয়া বাৰু। তাৰপিছতে আকৌ ভাত খাবলৈ হ'লেই নহয় জানো, আকৌ দুপৰীয়া ধুনীয়াকৈ ভাত বাঢ়ি কৰি দিলোঁ। দিয়াৰ পাছতে আকৌ খাই কৰি ল'লোঁ গোটেইকেইটা, মানিমুনি চাটনি বনালোঁ এনেকৈ। ভাত পানীকেইটা খাই কৰি লৈ আকৌ বোলো কাপোৰখিনি পটাপট বোলো কাপোৰ কানিখিনি চপাই কৰি লওঁগৈ, যিহেতু অকণমান ৰ'দটো হেৰি হৈছে, কাঢ়া ৰ'দ যেতিয়া, আৰু কিছুমান কাপোৰ শুকাবলৈ আছে। আৰু তাৰপাছতে আকৌ
আহি কৰি লৈ বোলো বাচন বৰ্তনকেইটা একেহাতে ধুই কৰি লওঁ। আকৌ আজি ইফালে গোটৰ মিটিঙো আছে, তালৈকো যাব লাগিব বুলি পেলাই আকৌ পটাপট বাচনকেইটা ধুই লৈছোঁ। গোটৰ মিটিং মানে আৰু আমাৰ আত্মসহায়ক গোটৰ মিটিং যে, সেয়া মহিলাসকলৰ সকলো মহিলা আছে বাৰু, যেনে কিছুমানে হয়তো নাথাকিবও পাৰে, আমাৰ কিন্তু আছে। সেইটো কাৰণে আকৌ আজি বহুত দিন মানে মিটিং হোৱাই নাই, আজি আকৌ হ'ব। সেইটো কাৰণে আকৌ তালৈ যাবলৈ বুলি পেলাই ওলাইছোঁ এতিয়া যাবলৈ। সেইটো কাৰণে তাৰমানে আকৌ বোলো পটাপট বোলো ঘৰৰ কামখিনি কৰি লওঁ। আনহাতে চোতালখন যে মোচা হৈ আছে, কাঠি বাহনীয়ে মানে ঝাৰু দি সাৰিলেও এনেকৈ ধুনীয়া হয় আৰু সেইটো কাৰণে বোলো ঝাৰু দি পেলাই বোলো পটাপট সাৰি কৰি থৈ যাওঁ আৰু, নহয় জানো। যিহেতু অলপ চাফা হৈয়ে আছে, ওপৰে বোলো আৰু অকণ সাৰি দিওঁ আৰু সাৰি পেলাই যাম আৰু, নহয় জানো। তাৰপিছত আকৌ পানী অকণকে ছটিয়াই কৰি থৈ যাওঁ বুলি পেলাই আকৌ পানী অকণো ছটিয়াই দিছোঁ। চোতালখন সাৰি পেলাই পানী অকণ ছটিয়াই দিলে ভাল লাগে আৰু, নহয় জানো। সেইটো কাৰণে আকৌ পানী অকণ ছটিয়াই পেলাই দিছোঁ। তাৰপৰা আকৌ মিটিঙৰ ঘৰত আহি পাই গ'লোহি। মিটিঙৰ ঘৰত আহি অকণ ভিডিঅ' কৰিলোঁ। আকৌ বৌহঁতে কৈছে, তই যে ভিডিঅ'বিলাক বনাইছ, নাচি দিবলৈ নোৱাৰ জানো। মই আকৌ কৈছোঁ, মোৰ আকৌ ফেচবুকৰ ককাইদেউহঁতে আকৌ এতিয়া আকৌ নাচি দিবলৈ দিয়াই নাই নহয়, সেইটো কাৰণেহে আকৌ নানাচোঁ। আকৌ ইফালে মই আকৌ ইমান ভালকৈও নাজানো। তাৰপিছতে আকৌ তাত তিতা ফুল আছিলে, আকৌ তিতা ফুল ছিগি পেলাই কেইটামান বোলো লৈ যাওঁ ঘৰলৈ, বহুত দিন তিতা ফুল খোৱা নাই। তাৰপৰা আকৌ দুইজনীয়ে বৌয়ে আকৌ তাই আকৌ মোতকৈ সৰু হ'ব দেই, মাইনু বুলি কয়। তাৰপিছত আকৌ তাই ধুনীয়াকৈ ছিগি কৰি দিছে, ময়ো কেইটামান ছিগিলোঁ। আকৌ আনফালে বৌয়েও ছিগি দিছে কেইটামান, মই বোলো ঘৰলৈ কেইটামান লৈ যাওঁ বুলি পেলাই। আৰু গছজোপা বহুত ওখত আছে, নহয় জানো। তাই আকৌ হাকুটি লগাই ধুনীয়াকৈ ছিগি দিছে দুইজনীয়ে। আকৌ সেয়াকে এতিয়া ঘৰলৈ লৈ আহিলোঁ। আকৌ ল'ৰাটোৱে সুধিছে, মায়ে বোলে কি আনিছা বোলে। মই বোলে তিতা ফুল, আজি ৰাতিলৈ বোলো তিতা ফুলকে খুৱাম। অৱশ্যে ৰাতি তিতা খাবলৈ নাপায় কিন্তু দেই, মই আকৌ এনেই কৈছিলোঁ তিতা খাবলৈ নাপায়। তাৰপৰা আকৌ মোক আকৌ দেখি আকৌ তাই মোলৈ আহেই নহয়। তাৰপিছত আকৌ তাইক লৈ আহিলোঁ। মই বোলো মই ছাগলী আনিবলৈহে যাওঁ, ছাগলীজনী আনিবলৈ হ'ল, আকৌ তাইও আহোঁ বুলি পেলাই ক'লে। তাৰপিছত আকৌ তাইক লৈ আহিলোঁ। আহি কৰি লৈ আকৌ তাইক ল'ৰা এটা হাতে তাইক লৈছোঁ, আকৌ এটা হাতে ছাগলীজনী লৈছোঁ। লৈ পিনে ঘৰলৈ আহি আছোঁ। তেনেকুৱাতে আকৌ দেউতাক আহি পালেহি, দেউতাকে ছাগলীজনী লৈ গ'ল যেনিবা। তাৰপাছতে আকৌ সন্ধিয়া সময়ত আজি আকৌ ডাঙৰ দেহাই বোলে নামঘৰলৈ যাবলৈ লৈছে, সিয়ে আকৌ ধূপডাল লগাই থৈ যাওঁ বুলি পেলাই ক'লে। মই বোলো লগোৱা বুলি পেলাই ক'লোঁ। সি আকৌ কেমেৰা কৰা দেখি বেয়া পাইছে। তাৰপৰা আকৌ মই আকৌ পিঠা কেইটামান বোলো বনাওঁ চাহৰ লগত খাবলৈ বুলি পেলাই, সেইটো কাৰণে আকৌ পিঠা কেইটামান বনালোঁ। পিঠাকেইটা আকৌ খাবলৈ আকৌ ভাল হৈছে দেই। ইফালে আকৌ বনাই আছোঁ, ইফালে আকৌ নি আছে, এটাকৈ শেষ হৈ আছে তাৰমানে। তাৰপাছত আৰু ধুনীয়াকৈ নাৰিকল দিয়া নাই, মাজত যদি নাৰিকল দি পেলাই বনালোঁ আৰু মজা লাগিলে খাই। এতিয়া গাখীৰ চেনি এনেকৈ বিটৰ ৰস দি পেলাই তেনেকৈ বনাইছোঁ। আৰু পিঠাকেইটা এতিয়া ধুনীয়াকৈ খাবলৈ কাৰণে এইকেইটাহে ৰ'ল গৈ তাৰমানে চাহৰ লগত খাবলৈ। তাৰপৰা এতিয়া আকৌ লাল চাহ অকণ বনাই ল'লোঁ, যিহেতু গাখীৰ নায়ে, নহয় জানো। আকৌ কিনা গাখীৰ অকণমান আনি লৈছিলোঁ মই, পেকেট এটা, সেয়া দি পেলাইহে বনাইছিলোঁ। কিন্তু গৰু গাখীৰ দিলে খাবলৈ মজা হয় পিঠাটো। তাৰপাছত আকৌ মানুহজনকো দিলোঁ, মানুহজনে কৈছে ধুনীয়া হৈছে দিয়া বুলি পেলাই। খাই আকৌ সন্ধিয়া চাহ কাপৰ লগত আজি আকৌ তেনেকৈয়ে খালোঁ। আকৌ তাৰপিছত আকৌ আমাৰ টিকলিজনী বৰ্তাকে লৈ আহিলে, তাই আকৌ টচটো লৈ পেলাই